নমস্কাৰ জনাইছোঁ মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত হ'ল যে লোকেল হাঁহৰ কাৰণে কেনেকৈ মানে দানা ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব। যিহেতু হাঁহ বহুত দানা খায়, গতিকে সেইকাৰণে লাভো নহয় হাঁহত। গতিকে দানাটো যদি নিজে প্ৰস্তুত কৰিব পৰা যায় তেতিয়াহ'লে লাভ হ'ব। আৰু তাৰে মই আজিৰ ভিডিঅ'টোত সম্পূৰ্ণ পদ্ধতিটো দেখাই দিম আপোনালোকে। মই কেনেকৈ বনাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। পথাৰ পাইছোঁ, সেইটো লেতেৰা হৈ যাব, বাদ দিয়ক, ভিডিঅ'টো আগবাঢ়ো চলক। এয়া চাওক, মই ডাঙৰ কেৰাহী লৈ লৈছোঁ, ইয়াত পানী দিছোঁ। এতিয়া মানে দেখাম আৰু ষ্টেপ বাই ষ্টেপ। ফাৰ্ষ্টত পানী চানী দি লৈছোঁ। আৰু দানাটোৰ মূল বস্তু হ'ল এই কচু। যিহেতু চবতে কচু পায়, গাঁৱত কচুৰ অভাৱ নাই, গতিকে কচু কাটি আনক ফাৰ্ষ্টত। এয়া মই কচু লৈছোঁ, আৰু ইফালেও আছে ইফালে। আৰু কচুৰ লগত আৰু দিম, বিভিন্ন বস্তু লগ দিম, আপোনালোকে খালি চাই থাকক। এয়া সিজাই থকা হৈছে কচু লৈ জুইত। জুই দি আৰু লগ দি আছোঁ। ইফালে কচুখিনি পূৰা জুইত দি আছোঁ, আৰু জুইত দিছোঁ, পানী দিছোঁ। আৰু ইফালে হ'ল চাউল দিম, চাউলখিনি দিছোঁ। চাউল দি দিব। চাউল দিলে মানে বস্তুটো অলপ মাৰ ধৰিবতো, গোটা টাইপৰ হ'ব। আৰু ধানৰ গুড়াটো দিব পাৰে ইচ্ছা কৰিলে। ধানৰ গুড়াটো যিটো ধান বনাৰ পিছত ওলায়, সেইটো পলিচটো দিলেও একো নহয়। কিন্তু মই মানে সেইবিলাক নিদিওঁ, কাৰণ কচু মোৰ বহুত আছে, গতিকে কচুখিনি অলপ গোটাকৈ বনাম। তাৰপিছত বস্তুটো মানে সেইবিলাক মিক্স কৰি দিম আৰু সেইখিনি। আৰু এইফালে এইখিনি নিমখ লৈছোঁ। নিমখ ইমান নালাগে, কম পৰিমাণে দিলে হ'ল অলপ, খালি বস্তুটো তেতিয়া সিজিব ভালকৈ, গতিকে নিমখ অলপ দি দিওঁ। আৰু কি দি আছোঁ মই গোটেইখিনি কৈ আছোঁ, একদম শেষলৈ চাই থাকক। আৰু এইফালে কচু ৰেডি হৈ আছে, কাৰণ কচুটো যিহেতু কমি যাই থাকিব, আৰু আমি দিয়ে থাকিম, মানে বেছিকৈ বনাম, সদায় বনাই নাথাকোঁ, অলপ বেছিকৈ বনাই ল'ম। আৰু এইফালে আৰু আছে, এইফালে বস্তাত ভৰাই লৈছোঁ। আৰু এইফালে সিজি আছে, কিন্তু কি হ'ব, জুইখিনিয়ে নুমাই যায়। আৰু কচু কাটোতে যি হাত খোজালে, বা তথাপি বনাবই লাগিব, আপোনালোকক দেখাবই লাগিব। তাৰ কাৰণে মই বনাম যেনেকৈ হওক। মানে যাক জুই ধৰিব দিছিলোঁ, এই মানুহটোৱে পলাই আছে এতিয়া, ইমান জুই ধোঁৱা আহে সেইকাৰণে। বৰ্তমান এইখিনি সিজি আছে, আৰু ভালকৈ সিজাবৰ কাৰণে ইয়াত খাৰ দিম, চ'দা খাৰ। খাৰটো দিলে যাতে ভালকৈ সিজি যায়। চাওক, আপোনালোকে যিমানখিনি বনায় আৰু দানা, তাৰ পৰিমাণে ইমানকৈ এটা দিলেই হ'ল, যাতে বস্তুটো হয়। আৰু এয়া হৈ আছে দানা বৰ্তমান, পূৰা এডালি লাৰি দি আছোঁ, আৰু সিজিছে, আৰু সিজাব লাগিব, পূৰা ভালকৈ সিজাম, চাই থাকক। হৈ আছে দানা বৰ্তমান, জুই দি আছোঁ। মানে চৌকাটো অলপ চাপৰ, সেইকাৰণে ডিষ্টাৰ্ব হয়, ওখকৈ বনালে ভাল। আৰু কি দিব লাগে এইটোতো ক'লোৱে আপোনালোকক। কচু দিব, লগতে চাউল গুড়া, এনেকুৱা ধৰণৰ বস্তুবিলাক, আৰু চ'দা খাৰ অলপ দি দিব, আৰু নিমখ অকণমান দিব, বেছি নহয়। গতিকে এইখিনিয়ে। এয়া চাওক, দানা প্ৰায় 80% হৈছে, আৰু এতিয়া জুই দি আছোঁ। যদি আপোনালোকৰ এনেধৰণে দানা খৰচ কমাব বিচাৰে, তেনেহ'লে এনেধৰণে বনাই আপোনালোকে দানা খৰচটো কমালে নিশ্চয় লাভটো বেছি হ'ব। কাৰণ হাঁহে যিহেতু বহুত আধা খায়, দানা বহুত খায়, গতিকে এইটো ছিষ্টেমত ঘৰুৱা পদ্ধতিৰে, যিহেতু কচু চবতে পায়, এনেধৰণে দানা বনাওক। এইখিনিতে কৈ দিওঁ, যদি আপোনালোকৰ হাঁহ আছে তেনেহ'লে এবাৰ এই দানাটো এনেধৰণে বনাই চাওক। যিহেতু কচু বিচাৰিব নালাগে, পায়েই য'তে ত'তে গাঁৱত, একবাৰ বনাই খুৱাই চাওক। অকল কচুৱে নহয়, ইয়াৰ লগত ধানৰ গুড়াটো মিক্স কৰিব, চাউল মিক্স কৰি, ধান মিক্স কৰি খুৱাই দিব পাৰে। হাঁহে চব খায়, এবাৰ ট্ৰাই কৰি চাওক। আৰু দেখা পালে দানা মোৰ প্ৰায় বনোৱা হৈ গৈছে, আৰু যি অলপ চলপ বাকী আছে এইখিনি সিজাব ৰ'দত, জুইতে থৈ দিম। আৰু চোলাটো মানে পথাৰৰ পৰা আহিছিলোঁ, লেতেৰা হৈছে, গতিকে এডজাষ্ট কৰি ল'ব। আৰু যিহেতু এইটো লেতেৰা কামে, গতিকে এইটো বাৰু বাদ দিয়ক। আৰু কিছুমানে হয়তো ভাবিব পাৰে যে
কচু হাঁহে কচু ক'ত খাব, কিন্তু অভ্যাস কৰালে চব খায়, যিহেতু হাঁহে চব এনেও খায়, গতিকে মই একমাহমানৰ পিছৰ পৰা এইবিলাক খুৱাই আছোঁ। অকল কচুৱে নহয়, আপোনালোকে চাউল তাউল যি খুৱায় তাৰ লগত এইটো মিক্স কৰি খুৱাব পাৰে, যিহেতু হাঁহ বহুত খায় মানে, গতিকে এইবিলাক সহজ উপায় যদি অলপ দানাৰ দামটো কমাব পাৰি তেতিয়াহ'লে লাভটো বেছি হয়। গতিকে আপোনালোকে এইটো একবাৰ ট্ৰাই কৰি চাব পাৰে, আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিবা জানিব লাগিছে সোধক, আৰু যদি চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, আৰু নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।